Hey guys, this is Babu Stein and welcome back to my YouTube channel and you are watching my another brand new vlog. Yes, to আজি গৈ আছো এটা ধামাকা জাগাত ইয়াতে বেছি কথা নাকাটো তো বাহিৰত গৈ কেনে আপোনালোকক দেখাই আছো কেনেকুৱা কি বহুত বেছি সুপাৰ এক্সাইটেড হৈ আছো বহুত কেইজন আছে লগত আজি ধামাকা হ'ব পুৰা এক্সাইটেড তো গাইস পুৰা এক্সাইটেড ব্লগ তো কৰিব কাৰণে তো গাইস এতিয়া গৈ আছো মানকত खतरा हुआ जी खतरा अल्टीमेट नहीं अल्टीमेट तेल चेक करी আছে ইয়ার পৰা চেক কৰিলো সকলো নলবাৰী যাওঁতে যে প্ৰবলেম পাইছিলো গাইস একদম তো গাইস ফাইনালি ৰেডি তো ভালে যাতে যাব পাৰো আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে সদায় আশীৰ্বাদ কৰিব মোৰ কাৰণে যাতে ভালে গৈ পাও না কি meters, turn left towards Station Feeder Road. So guys, खतरनाक गाइस तो गाइस এতিয়া টাইম হৈছে পুৰাপুৰি 12টা তো অলপ টাইমৰ কাৰণে ব্ৰেক লৈ ললো গৈ কিনে বহুত কিবা কিবি প্ল্যানিং আছে আৰু লগতে কিবা এটা ভিডিও শুট কৰিব গৈ আছো এটা গানৰ ভিডিও আহি আছে কাঁচা বাদাম ট্ৰেন্ডিংত আছে ভাইৰাল হৈ গৈছে সো আমি গানটোৰ ওপৰত এটা ভিডিও শুট কৰিব গৈ আছো আহি আছে ইয়াৰ চেনেলত লিংক ইন ডেসক্ৰিপচন যাওক চেক কৰক আৰু সাবস্ক্ৰাইব কৰক সাপোৰ্ট কৰক মৰম দিয়ক তো গাইস আজি বহুত বেছি ভাল লাগি আছে গাইস তাৰ কাৰণটো হৈছে আজি বাইক লৈ গৈ আছো তো আগতে বাইক লৈ যোৱা নাই তো আজি এক্সপেৰিয়েন্সটো বেলেগ হ'ব তো ডিফাৰেন্ট টাইপৰ ভিডিও হ'ব ডিফাৰেন্ট এক্সপ্ৰেছন ডিফাৰেন্ট ফিল পাব আপোনালোকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক গাইস এই যে চাব পাৰে আমাৰ ডান্স মাষ্টাৰ এবিলাক सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा So guys, right now we reached Manas National Park तो আপোনালোক পিছত মোৰ ভিডিওত কিবা ধামাকা এনজয় হ'ব আৰু ইয়াত আছে ক্যামেৰাম্যান ৰেডি জাস্ট আৰম্ভ কৰিম তাৰ পিছত আপোনালোকক ধামাকা দেখাই আছো ইয়ো চাই থাকক কি কৰিম আৰু পুৰা এনজয় কৰিম গাইস तो जिकी नहक पूरा धमाका फोटोशूट वीडियो शूट का शौक नहीं दिल दीवाने तेनों बेवफा का रूप तो गाइस आमी गई आसु साखेतिर माजे नदीर पारे धुनिया एकदम ब्यूटीफुल फीलिंग सो अमेजिंग एंड योदा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं साखेतिर माजे गई आसु साखेतिर माजे हरु रास्ता ओय हरु रास्ता जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझ आए जब टूट जाए सारे रब गाइस लोकेशन तो एकदम ऑसम লাগিছে ইয়াতে ভিডিও শুট কৰাৰ কাৰণে অলপমান প্ৰিপেয়াৰ কৰি আছো কিবা কিবি কৰিব লাগিব আৰু ক্যামেৰা মানে মাৰা ফটো মাৰা ইনষ্টাগ্ৰামত ফটোবিলাক পাই থাকিব তো মানে মিস কৰিব মন না যায় মানে লোভ সামৰিব নোৱাৰি যতে ফটো মাৰি তাতে ভাল হৈ যায় তাতে হুমাই গৈছে তো গাইস এতিয়া মানে বহুত বেছি টাইম ইনভেস্ট হৈ আছে তো কি কৰো কি নকৰো ডান্সৰ ভিডিওটো শুট কৰিব লগা আছিল এফালে শুট হৈ আছে सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीरें साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही
পাছত ভিডিঅ'টো শ্বুট হ'ব रंग नहीं ईदी में भी चांदनी कहने को महीना ये मोहब्बत वाला झूठा है साजन बिन सजनी चांद ও মাই গড ভাল লাগিছে বহুত কিবা কিবা ভাল লাগিছে আহি কেনে অলপ ইফালে আপোনালোকে দেখা পাইছে একদম ফ্ৰেছ ৱাটাৰ হয় তো পিছফালে আপোনালোকে দেখা পাইছে একদম ফ্ৰেছ ৱাটাৰ হয় তো ভাবিছো যাওঁ টাইমত অলপমান গা পা ধুই যাম আৰু বহুত বেছি মাস্তি কৰিম তো আপোনালোকে চাই থাকক মানাকত আহিলে আপোনালোকে অল ওভাৰ টি গাৰ্ডেন দেখা পাব তো ধুনীয়া লাগে বহুত বেছি ভাল লাগে তো যাক নহলে আমি গুড মৰ্নিং কৰিব নোৱাৰো মৰ্নিংত আমাক অলৱেজ লাগিবই এই আমাক লাগিবই টি পাই তো আমি চাই লবাৰ তো দিস ইজ আসাম কা ফেমাস टी गार्डन टी हाय सजना जी मैनू छड्ड के नहीं जाना बिना तेरे मैनू मिलदी सजा हाय सजना जी तेनू बाहां पूरा कष्ट करी আছে রদত में होना कभी मुझे सजना গাইস বহুত কষ্ট ভিডিও এটা যে শুট করা যায় ন ভিডিও চাই চাই গম নাপাবও পাৰে তো যিসকলে ভিডিও শুট কৰে বা যিসকলে ইউটিউবাৰ হয় তো তেওঁলোকে বহুত বেছি কষ্ট কৰে সেইকাৰণে চাওক ইমান ৰদৰ মাজত ভিডিও শুট কৰি আছো ভাল পোৱা আৰু মৰম পাব হলে কষ্ট কৰিবই লাগিব কষ্ট অবিহনে একো পোৱা নাযায় মই এইটো বিলিভ কৰো যে হাৰ্ড ৱৰ্ক কৰিলে সাকসেস পাবই সেইকাৰণে অলৱেজ হাৰ্ড ৱৰ্ক কৰি যাম জাস্ট আপোনালোকে খালি অলপমান সাপোৰ্ট কৰিব তো দিল সে লাভ ইউ অল গাইস ম্যান ইউ ম্যান গাইস লাভ ইউ লাইন ধরো কাঁচা বাদাম ব্যাক কে আন্দি গন্দি স্টেপ মারবা খালি আর হিসাবে মিলে মিলে দিলে ভালো হতো না আছে রেকর্ড অন হইছে খালি ওমবে থাক তুমি খালি দেখবা যে হর না কমফি হেড রাখবা দেখো ওইছে না একদম কাভার আছে না ব্যান্ডে কাভার আছে না আমি কই হনা না না তোমরা ব্যাক বয়ে থাকবা আমি যে কাঁচা বাদাম কম আমরা করু এই যে বাজনা শুনে লাইলে যে মগর উঠ পাই যাও করে বুঝছে আমি তো কাঁচা বাদাম কম না হ্যাঁ গরিয়া মগর উঠ পা জান রাখি স্টার্ট জিগির পারি দিকে বসে ওই দেখো না তো গাইস right now আমার প্রজেক্ট টু কমপ্লিট হল গাইস চাওক মানাস ন্যাশনাল পার্ক তো আহিছিলো বহুত বেছি এনজয় কৰিলো আৰু জিপ লৈ কেনে যোৱা নহল নেক্সট টাইম আহিলে নেক্সট টাইম ধামাকা ব্লগ বনাম তো নেক্সট টাইম হাবি ফৰেষ্টৰ মাজত যাবলৈ চেষ্টা কৰিম তো এই ভিডিওটো যদি চাই অকনমান হলেও ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব গাইস এতিয়া এটা প্লেছত আহিছো বহুত মানুহ পিকনিকত আহিছে মানে খানা খাই আছে তাৰপিছত লোকেশ্যনটো বহুত বেছি ধুনীয়া পিটু মেইন গেট তাৰ পৰা অলপমান ভিতৰেদি সোমাই আহি কেনে পাই গলো এইটো চাওক ধুনীয়া পুৰা মজা লাগিছে একদম পানী মানে একদম বৰফ তো যিটো ঠাণ্ডা একদম ভৰিত মানে বৰফ দি থকা হেন লাগিছে তো স্পটটো ভাল লাগিছে বহুত মানুহ আহিছে পিকনিক খাব So right now I'm feeling so tired so slowly log manu bilak pura enjoy kori ase I don't know night view to sage bahut beshi bhal hobo to view to saw ekdom awesome just awesome feel hoi ase guys rafting koribo pare per man 100 taka ke loy Janks on the beat. তো আই থিংক ক্যাম্পিং কৰিলে বহুত বেছি ভাল লাগিব এইফালে ব্লু ৱাটাৰ দেখি আছো বহুত ভাল লাগিছে গাইস
তো গাইস মানে যাও টাইমত যেটো ভিউ পালো ন একদম অসম মানে আলটিমেট সানি ডুবুডুবু তো সান যাবই আৰু তো ভিউটো চাই একদম মন ভৰি গৈছে দিলতে বহুত বেছি ভাল লাগিছে সব হাউ মাছ বিউটিফুল গাইস কি জাস্ট এই মাত্ৰ ৰকেট গৈছে একদম ধুনিয়া লট বহুত বেছি ভাল লাগিছে গাইস তো এতিয়া এই ভিডিওটো ইয়াতে এন্ডিং কৰো যদি চাই ভাল পালে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব সব কৰি দিয়ক লগ পাম আকৌ নেক্সট ভিডিওত ওকে বাই বাই